নমস্কাৰ ডিআৰএছ পিক ফাৰ্ম চেনেলৰ তৰফৰ পৰা সকলো পালক বন্ধুলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ ক্ষুদ্ৰ ফাৰ্মখনত প্ৰাথমিক চিকিৎসাৰ বাবে কি মেডিচিন ৰাখিছোঁ তাৰে এটা সৰুকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো চাই থাকিব। মই কি মেডিচিন ৰাখিছোঁ প্ৰাথমিক চিকিৎসাৰ বাবে। মেডিচিন কেইটা এইকেইটা, এইটো হ'ল স্প্ৰে, হেণ্ড স্প্ৰে। ইয়াত মই পটাছ পানী ৰাখিছোঁ। এইটো হৈছে বি কমপ্লেক্স ভিটামিন। এইটো এটা ৰাখিছোঁ সৰুকৈ। এইটো হ'ল চিত্ৰনলা, গোন্ধৰ কাৰণে, গোন্ধ খেদাবৰ কাৰণে গোন্ধ। এইটো হৈছে এণ্টিবায়'টিক ইনজেকশ্যন। এইটো হৈছে আইৰণ ইনজেকশ্যন। এইটো হ'ল মেনলেক্স প্লাছ। এইটো জ্বৰৰ আপোনালোকে নিশ্চয় জানে। এইটো হৈছে হিমেক্স, এইটো ৰাখিছোঁ। আৰু এইটো হৈছে এলবমা, এইটো হৈছে পিলুৰ দৰৱ। এইটো হৈছে পটাছ। আৰু এইটো হৈছে থাৰ্মোমিটাৰ। এইটো আমি জ্বৰ জুখিবলৈ ব্যৱহাৰ কৰোঁ। ৱাটাৰপ্ৰুফ হয় মোৰ এইটো। আৰু এইটো হ'ল ফেনাইল, গোন্ধ গুচাবৰ বাবে ৰাখিছোঁ, বাহিৰত মাৰোঁ। এইটো ফেনাইল লৈছোঁ। আপোনালোকে বেলেগ ফেনাইল, ব্লেক ফেনাইলটো লৈ ল'ব। সেইটো বেছি ভাল ৰিজাল্ট। এইটো ইমান ভাল নহয়। এইকেইটা হৈছে চেৰিঞ্জ আৰু মোৰ কিছুমান আৰু ল'বলগীয়া মেডিচিন আছে, আৰু লাহে লাহে লৈ থাকিম। আপোনালোকে আশীৰ্বাদ কৰিব আকৌ, যাতে মই অকণমান ভালকৈ কৰিব পাৰোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলো পালক বন্ধু, জয় হিন্দ।